আমাৰ কোকৰাঝাৰ চহৰৰ নিচেই কাষত থকা চেঁচাপানী গাঁৱত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে আৰু এই আনন্দময় পৰিৱেশ কঢ়িয়াই আনিছে এইখন গাঁৱৰে দুই যুৱক ক্ৰমে সাদিকুল আৰু মমিনুৰে। এই দুজন ছাত্ৰই আমাৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুফল কঢ়িয়াই আনাৰ ফলত এইখন গাঁৱত এই আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ ছাত্ৰ ক্ৰমে মমিনুৰে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যাক আমি SSLC বুলি জানো, লগতে মেট্ৰিক বুলিও জানো, এই মেট্ৰিক পৰীক্ষাত মুঠ 3টা বিষয়ত লেটাৰ মাৰ্ক আয়ত্ত কৰি ফাৰ্ষ্ট ডিভিজন নম্বৰ আয়ত্ত কৰাত সফল হৈছে আৰু তাৰ লগতে সাদিকুল নামৰ ছাত্ৰজনে প্ৰথম স্থান অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন মাৰ্ক লৈ উত্তীৰ্ণ হয়। আৰু এই খবৰে আমাৰ চেঁচাপানী গাঁৱত থকা চেঁচাপানী ME স্কুলৰ শিক্ষকবৃন্দৰ মাজত এক উৎসাহ আৰু গৰ্বিত পৰিৱেশৰ সৃষ্টি হয় আৰু তেখেতসকলে এই ছাত্ৰ দুজনক মাতি বিদ্যালয়ত তেখেতসকলক সম্বৰ্ধনা দিব বিচাৰে, যাতে এই বিদ্যালয়ত থকা আন ছাত্ৰসমূহেও অলপ উৎফুল্লিত হয় আৰু তেখেতসকলৰ মাজত এক আগ্ৰহ আৰু একাগ্ৰতাৰ সৃষ্টি হয়, যাতে ভৱিষ্যতে তেওঁলোকো ভাল ৰিজাল্ট কৰিব পাৰে আৰু আগন্তুক জীৱনত সুফল কঢ়িয়াই আনিব পাৰে। গতিকে আহক আমি চাই লওঁ এই অনুষ্ঠান, এই সম্বৰ্ধনা অনুষ্ঠানৰ কিছু দৃশ্য। সদ্য ঘোষিত যি হাইস্কুল সিদ্ধান্ত পৰীক্ষা, মেট্ৰিক পৰীক্ষা, এই মেট্ৰিক পৰীক্ষা ফাৰ্ষ্ট ডিভিজন পাইছে ছাত্ৰ দুজন বৰ্তমান আৰু আমাৰেই নহয়, আমাৰ এই স্কুলৰেই নহয়, আমাৰ এই বৃহৎ চেঁচাপানী অঞ্চলৰ যে ইমান কষ্ট কৰি দুজন ছাত্ৰ কিন্তু একেবাৰে দৰিদ্ৰ, হয়নে নহয়? দৰিদ্ৰ মানে কি? দুখীয়া, গৰীব। দুজন ছাত্ৰই একেবাৰে দৰিদ্ৰ ঘৰৰ আৰু এই দুজন ছাত্ৰই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু এই ছাত্ৰ দুজন আমাৰ এইখন বিদ্যালয়তে পঢ়িছে। তেখেতসকলক আজি আমি বিদ্যালয়লৈ মাতি আনিছোঁ, আমাৰ হেড ছাৰে মাতি আনিছে এইকাৰণেই যে তেখেতসকলক আমি আমাৰ স্কুলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম চোৱান গামোচাৰে। কাৰণ ইয়াত যিখিনি আজি ছাত্ৰ ছাত্ৰী উপস্থিত আছে, বহু ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত আছে, এই ছাত্ৰ দুজনৰ পৰা তোমালোকেও যাতে উৎসাহ পোৱা যে ভৱিষ্যতে আমিও তেওঁলোকৰ দৰে ৰেজাল্ট কৰিব লাগিব, হয়নে নহয়? তেওঁলোকৰ দৰে আমিও ৰেজাল্ট কৰিব লাগিব, আমিও প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব লাগিব। মনৰ ভিতৰত জেদ আনিব লাগিব যে আমাৰ মমিনুৰে যদি 3টাত লেটাৰ পাইছে, আমি 4টাত পাব লাগিব। নমস্কাৰ, মই আজি তোমালোকৰ মানে 2-3 ক'বলৈ চাইছোঁ মই কেনেকৈ পঢ়িছোঁ, মেট্ৰিকত কেনেকৈ মই মেট্ৰিকত পঢ়িবলৈ কোনো ৰুটিন কৰা নাছিলোঁ, কাৰণ মই জানিছিলোঁ মোৰ এনেই পঢ়িলে হ'ব, কাৰণ ৰাতি যদি 4 ঘণ্টা পঢ়িছোঁ, 1 ঘণ্টা পঢ়িলে হ'ল। এনেকৈ মোৰ টাৰ্গেট আছিল যে মোৰ পঢ়াখিনি খালি শেষ কৰিব লাগে। মোৰ মেট্ৰিকৰ আগত 1 মাহ মই বন্ধ আছিল, সেইকাৰণে মই দিনতো পঢ়িছিলোঁ অলপমান, দিনত 2 ঘণ্টা পঢ়িছিলোঁ আৰু ৰাতিটো 4 ঘণ্টা পঢ়িছিলোঁ। সকাল ৰাতি 6টাৰ পৰা 10টা 11টা মই কমন পঢ়িছিলোঁ আৰু সকালত 1 ঘণ্টা বা 1.5 ঘণ্টা, এনেকৈ মই বন্ধখিনিত মই 6 ঘণ্টা বা 6.5 ঘণ্টা পঢ়িছিলোঁ। ধন্যবাদ জনাইছোঁ সাদিকুলক। কোন ছাৰ 6 ঘণ্টা পঢ়া কৈছে? কোন ছাৰ? হ্যাঁ 6 ঘণ্টা পড়ছে, 6.5 ঘণ্টা, রাইতো 4 ঘণ্টা পড়ছে, রাইতো 4 ঘণ্টা, দিন 2-2.5 ঘণ্টা, তাহলে কত হইল? 6.5 ঘণ্টা, বুঝছ? তো এতিয়া আমার মাজত মমিনুর আছে, মমিনুরক 2 এখাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ।
নমস্কাৰ, মোৰ নাম মমিনুৰ আলী ফকীৰ। মই ক্লাছ 10 বা মেট্ৰিকত 3টা লেটাৰ মাৰিছোঁ আৰু ফাৰ্ষ্ট ডিভিজন আহিছে। মোৰ ইয়াতে আহি আজি ভাল লাগিছে। মোৰ ছাৰসকলো ইয়াতে আছে। মোৰ পাৰ্চনেল ৰুটিন মই বনোৱা নাছিলোঁ। মই ৰাতি 5 ঘণ্টামান এক্সট্ৰা ৰাখিছিলোঁ, কিন্তু দিনত যিমানখিনি মই টাইম পাইছোঁ ইমানেই পঢ়িছোঁ। মোৰ দিনত মই ৰুটিন বনোৱা নাই। ৰাতিটো মই 5 ঘণ্টা পঢ়িছিলোঁ। মই 3টা লেটাৰ মাৰিছোঁ, তাৰ মই ভাল লগা নাছিলোঁ। মই ভাবিছোঁ আৰু 5টামান থাকিব, একো কৰিব নাই, 3টা পাইছোঁ, এইটোৱে ভাল। আশা কৰোঁ তোমালোকে যে মই 3টা মাৰিছোঁ, তোমালোকে যাতে মোৰকৈ বেছি মাৰিব পাৰা, তোমালোকে 5টা যাতে মাৰিব পাৰা, এইটো মই আশা ৰাখিছোঁ। এইখিনি কৈ মই মোৰ মন্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ, সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। আজি আমি এই সম্বোধন হোৱাত উপস্থিত হ'ব পাৰি মনটো খুব আনন্দ লাগিছে, যিহেতু আমাৰ এই স্কুলৰ ছাত্ৰ দুজনে পাছটো বহুতেই কৰিছে। দুজন ছাত্ৰে খুব ধুনীয়াকৈ পাছ কৰাতে মনটো খুব আনন্দ লাগিছে, গৌৰৱ লাগিছে। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীক তোমালোকে তেওঁলোকৰ দৰে তোমালোকৰ ভালকৈ পঢ়া, তোমালোকৰ পৰা আমি শুভেচ্ছা জনাম, অভিনন্দন জনাম, এখন মৰম কৰিম। আৰু ভালকৈ পঢ়িলে তোমালোকৰ ভৱিষ্যতে উন্নতি হ'ব। চাকৰি কৰিলে আজি 30 বছৰ 40 বছৰ 22 বছৰ চাকৰি নাপাবা। আগতে কোনো 8 পাছ কৰাৰ লগে লগে মানুহে বিভিন্ন চাকৰি আৰ্মি CRP চাকৰি পাইছে। আজিকালি আৰ্মি CRP পঢ়িব হ'লেও ৰিটেন টেষ্ট দিব লাগে, মানে লিখিত দিব লাগে। যদি তোমালোকে লিখিত পৰীক্ষাত হাৰি যোৱা, যিমান লিখিত পৰীক্ষাত হাৰি যোৱা, আৰু এজন ছাত্ৰ ছোৱালীৰ কথা কৈছোঁ, সিহঁতে ভালকৈ তেওঁৰ ক্ষেত্ৰতো ধুনীয়া ঘৰ এটা আহি ভালকৈ নপৰা কোনো ৰকম খালি স্কুলত আহা আৰু যোৱা লাভ নাই। বৰ্তমান যুগ পৰিৱৰ্তন, সকলোৱে ধুনীয়াকৈ কৰিব লাগিব। চাকৰি চব নজৰ 5 দিনত দায়িত্ব লাগিব। আৰু চাকৰি পালেও চাকৰি পোৱা নাযায়, 90 মানে 80ৰ ওপৰত নম্বৰ থাকিব লাগে, তেতিয়াহে মানুহে ভৱিষ্যতে তাৰ উজ্জ্বল হ'ব আশাটো। গতিকে আজি এইখন সভাত মই সকলোৰে উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে কৈছোঁ, শিক্ষকসকল আপোনালোকেও ল'ৰা ছোৱালীবিলাকক নজৰ দিব। নাজলক কৈছিলোঁ ছাত্ৰ যদি এক্সিডেণ্ট নাথাকে, তেওঁ কৰা অৰ্ডাৰ দিছে। হায়াৰ ছেকেণ্ডেৰী গ'লে মেইন হায়াৰ ছেকেণ্ডেৰী 3টা বছৰ আপোনাৰ মেট্ৰিক হ'ল, হায়াৰ ছেকেণ্ডেৰী চেষ্টা করে 4 জন। হ্যাঁ, আমার বিরামের ভিতরে সবচেয়ে যেন হাইস্ট রিটার্ন বুঝলেন, চেষ্টা করবি না মাত্র এগুলো তোমার আশীর্বাদ থাকলো। হ্যাঁ, সম্বর্ধনা জানায়, সরকারের কিছু দেয়, যখন পড়াশোনা করে মোবাইল কিনা এটা এই জায়গাতে ভুলটা করেছি, বুঝছো? এটা তুই ফার্স্ট টাইম, এটা তোর জীবনে ফার্স্ট টাইম সাকসেস। এখন তোর হায়ার সেকেন্ডারি আসবো নেক্সট, তুই নিয়ে বলবি আর্টস নিয়ে যদি পড়ো, আর্টস কিন্তু একদম ঘুরি ঘুরি, তারা 3rd ডিভিশন 15জন পাস করছে, ওরাও আর্টস নিয়ে তোর কি টার্গেট হলে হা লাগবে যে 1000 জনের মধ্যে তোর একজন হওয়া লাগবে, হয় না? তাহলে কিরম করে পড়া লাগবে?